টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে ইনকাম চাৰ্টিফিকেট এখন এপ্লাই কৰিব বিচাৰে, অতি সহজে আপোনালোকে মোবাইলৰ জৰিয়তে ইনকাম চাৰ্টিফিকেট এখন এপ্লাই কৰিব পাৰিব। মাত্ৰ 30 টকাতে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন ঘৰতে বহি পাব পাৰিব। তো ভিডিঅ'টিৰ জৰিয়তে জনাই দিম, ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদিহে এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব আসাম ই-ডিষ্ট্ৰিক্ট এমট্ৰন। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো এটা লিংক দি থৈ দিয়া আছে, আপোনালোকে তাত গৈ ইয়ালৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণে সাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰতে এটা লিংক দেখিবলৈ পাব। তো সেই লিংকটোতে আপোনালোকে ক্লিক কৰিব লাগিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব, পেজটো খোল খাব। ইয়াতে দেখিবলৈ পাইছে ই-গভাৰ্নেন্স ছাৰ্ভিচেছ। ইয়াতে প্ৰথমতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইমেইল এড্ৰেছ, আপোনালোকৰ ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে স্ক্ৰীন নেম দিব লাগিব। আপোনালোকৰ যদিহে স্ক্ৰীন নেমটো বনোৱা নাই, তেনেহ'লে আপোনালোকে এটা স্ক্ৰীন নেম ক্ৰিয়েট কৰিব লাগিব। তো স্ক্ৰীন নেম এটা কেনেকুৱা ধৰণে বনায়, অৰ্থাৎ ই-ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা ধৰণে কৰে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থৈ দিয়া আছে। তো সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে স্ক্ৰীন নেমটো বনাব পাৰিব। তো যদিহে স্ক্ৰীন নেমটো বনাই থৈ দিয়া আছে, তেনেহ'লে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন ইয়াতে খোল খাব এনেকুৱা ধৰণে। ইয়াতে চিলেক্ট কৰিব দিছে, আপোনালোকে ইয়াতে ইনকাম চাৰ্টিফিকেট অপশ্যনটোত চিলেক্ট কৰি দিব। ইয়াতে বিচাৰি ল'ব আপোনালোকে কি চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে। তো মই ইয়াতে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰোঁ যিহেতু। তাৰপিছত গ' অপশ্যনত ক্লিক কৰি দিব। ইয়াতে কাষতে এটা গ' অপশ্যন আছে। তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই অনলাইন দেখিবলৈ পাইছে। ইয়াতে দিয়া আছে ফ্ৰম টাইটেল ডিপাৰ্টমেণ্ট ডেছক্ৰিপশ্যন। তো এপ্লাই অনলাইন যিটো অপশ্যন দেখিবলৈ পাইছে আপোনালোকে তাতে ক্লিক কৰি দিব। ইয়াতে জুম কৰি দিছোঁ, আপোনালোকে চাব পাৰে। তো অনলাইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন ইয়াতে এনেকুৱা ধৰণে খোল খাব। ছাবমিট অনলাইনত ক্লিক কৰি দিব। ছাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন ইয়াতে খোল খাব। ইয়াতে আপোনালোকে প্ৰথমতে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ইনকাম চাৰ্টিফিকেটখন কি ভাষাত পাব বিচাৰে। তো ইংলিছ, আছামিজ ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াতে ইংলিছটো চিলেক্ট কৰি দিব। ইংলিছ চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আবেদনকাৰীৰ নাম দিব লাগিব পোনপ্ৰথমে। ইয়াতে দেখিবলৈ পাইছে মিষ্টাৰ, এনেকুৱা ধৰণে মই ইয়াতে মিষ্টাৰ চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে আবেদনকাৰীৰ নামটো শুদ্ধকৈ লিখি দিব। তাৰপিছত আপোনাৰ যি মোবাইল নাম্বাৰ হয়, মোবাইল নাম্বাৰটো শুদ্ধকৈ দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপোনাৰ যি আধাৰ নাম্বাৰ হয়, আধাৰ নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো দি দিব। পান কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ যদিহে ইমেইল আইডি আছে, তো ইমেইল আইডি দি দিব। ইমেইল আইডিটো দিলে অলপ সুবিধা হয়। তো আপোনালোকে তাৰপিছত ইয়াতে দেখিবলৈ পাইছে তলত ৰিলেশ্যনশ্বিপ বুলি আছে। তো ইয়াত ৰিলেশ্যনশ্বিপ হিচাপে আপোনালোকে কাক দিব বিচাৰে। তো ইয়াতে আপোনালোকে চিলেক্ট কৰিব পাৰে কাৰ নাম দিব বিচাৰে, ছন অফ, ডাটাৰ অফ, ৱাইফ অফ, হাজবেণ্ড অফ, এনেকুৱা ধৰণে আছে। মই যিহেতু দেউতাৰ নাম দিব বিচাৰোঁ, মই ছন অফ চিলেক্ট কৰি দিছোঁ। আপোনালোকে যি দিব বিচাৰে আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে সম্পৰ্কিত ব্যক্তিজনৰ নাম আপোনালোকে ইয়াতে লিখি দিব। মই দেউতাৰ নাম এনেকুৱা ধৰণে লিখি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে উপাৰ্জনৰ উৎস আছে দেখিবলৈ পাইছে। ইয়াতে কাল্টিভেশ্যন মই ইয়াতে চিলেক্ট কৰি দিছোঁ। আপোনালোকে কি কৰে ইয়াতে চিলেক্ট কৰি দিব লাগিব। ইয়াতে অপশ্যন ওলাব, আপোনালোকে চিলেক্ট অপশ্যনত চিলেক্ট কৰি দিলেই। তাৰপাছত তাৰ তলত আছে অকুপেশ্যন, অৰ্থাৎ বৃত্তি আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব লাগিব। ইয়াতে মই ফাৰ্মাৰ লিখি দিছোঁ। তাৰপিছত মুঠ বাৰ্ষিক উপাৰ্জন আপোনালোকে ইয়াতে লিখি দিব, কিমান বছৰেকীয়া উপাৰ্জন হয়। তো তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাইছে এড্ৰেছ লাইন 1 বুলি আপোনালোকে দেখিবলৈ পাব। তাত আপোনালোকে ভিলেজৰ নেম লিখি দিব, আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব। তাৰপিছত এড্ৰেছ লাইনটোত আপোনালোকে পোষ্ট অফিচ লিখি দিব, আপোনালোকৰ যি পোষ্ট অফিচ হয়। তাৰপিছত ইয়াৰ তলত দেখিবলৈ পাইছে ষ্টেট আপোনালোকে চিলেক্ট কৰিব লাগিব, ইয়াতে আসাম লিখি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব পাৰিব, ইয়াতে সকলোবিলাক ডিষ্ট্ৰিক্ট ওলাই পৰিব। তাৰপিছত ইয়াতে ছাব ডিভিজন আপোনালোকে চিলেক্ট কৰিব পাৰিব। ছাব ডিভিজন চিলেক্ট কৰাৰ পিছত তাৰ তলত দেখিবলৈ পাইছে চাৰ্কুল অফিচ, আপোনালোকে চাৰ্কুল অফিচটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে মৌজা দিয়া আছে, তো মৌজাটো চিলেক্ট কৰিব। মৌজা চিলেক্ট কৰাৰ পিছত আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে চিলেক্ট কৰিব লাগিব, আপোনাৰ অঞ্চলৰ গাঁওখনৰ নামো ইয়াতে আহি যাব, চিলেক্ট কৰিলে হ'ল। তাৰপিছত আপোনালোকে ইয়াতে পুলিচ ষ্টেচন দেখিবলৈ পাইছে, পুলিচ ষ্টেচন চিলেক্ট কৰি দিব। তাৰ তলত দেখিবলৈ পাইছে পোষ্ট অফিচ, আপোনালোকে পোষ্ট অফিচটো লিখি দিয়াৰ লগে লগে পিন নংটো নিজে নিজে আহি যাব। তাৰপাছত ইয়াতে আপোনালোকে
নথিপত্ৰ আপলোড কৰিব লাগিব আপোনালোকে যিখিনি ডকুমেণ্ট আপলোড কৰিব সেই ডকুমেণ্টখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে জেপিজি জেপিইজি পিএনজি পিডিএফ ফাইলৰ হ'ব লাগিব আৰু 500 KB হ'ব লাগিব আপোনালোকে ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড আপলোড কৰিব পাৰে আপোনালোকে ইয়াতে ব্ৰাউজ অপচনত ক্লিক কৰি দিলেই আপোনালোকে আপলোড কৰিব পাৰিব দেখিছে ইয়াতে ব্ৰাউজ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে ফাইল অপচনত ক্লিক কৰিব আপোনালোকৰ যত আপোনালোকৰ ডকুমেণ্ট আছে তাত সিলেক্ট কৰি দিব ডকুমেণ্টখন সিলেক্ট কৰাৰ লগে লগে আপলোড হৈ যাব তাৰ পিছত 2 নম্বৰতে আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকে ইয়াতে দিব লাগিব পৰিচয় পত্ৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড নতুবা আপোনালোকে পান কাৰ্ড আপলোড কৰিব পাৰে এনেকুৱা ধৰণে ব্ৰাউজ অপচনত ক্লিক কৰি ফাইলত ক্লিক কৰি দিব ফাইলত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে আপলোড হৈ যাব তাৰ পিছত 3 নম্বৰতে আপোনালোকে খাজনা ৰচিদখন আপলোড কৰিব লাগিব তো আপোনালোকে আপলোড কৰি দিব তাৰ পিছত 4 নম্বৰতে স্যালাৰি স্লিপ দৰমহাৰ পত্ৰ যদি আছে আপোনালোকৰ আপলোড কৰিব পাৰে ম্যান্ডেটৰি নহয় এটো তাৰ পিছত এনি আদাৰ ডকুমেন্ট বুলি আছে তো যদিহে আপোনালোকে এনি আদাৰ ডকুমেন্ট আপলোড কৰিব বিচাৰে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিব পাৰে নথিপত্ৰত তাৰ পিছত আপোনালোকে 6 নম্বৰতে এখন আছে ইউজাৰ ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে ইউজাৰ ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লাগিব আপোনালোকে ইউজাৰ ফৰ্মখন কত পাব মই দেখুৱাই দিছো আপোনালোকে যিকোনো সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব প্ৰথমতে যেটো সাৰ্চ কৰিছিলে আসাম এ ডিস্ট্ৰিক্ট এমট্ৰন তাতে আপোনালোকে তলত দেখিবলৈ পাইছে ডাউনলোড এবল ই ফৰ্ম দেখিবলৈ পাইছে নতুবা আপোনালোকে ইয়াত ই ডিস্ট্ৰিক্ট সিটিজেন ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰি দিলে ইয়াতে ডাউনলোড ই ফৰ্ম বুলি দেখিবলৈ পাইছে ডাউনলোড ই ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ খোল খাব ইয়াতে দেখিবলৈ পাব এখন ই ফৰ্ম ইয়াতে দেখিবলৈ পাইছে ইনকাম সাৰ্টিফিকেট ডাউনলোড বুলি দেখিবলৈ পাইছে তো হেই ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ ডাউনলোড কৰি দিলে এনেকুৱা ধৰণে ডাউনলোড হৈ যাব এইখন আপোনালোকে ফিলআপ কৰিব লাগিব এইখন ফিলআপ কৰিব পাৰিব আপোনালোকে যিখিনি অনলাইনত ফিলআপ কৰিছিলে তো হেই একেখিনিকে তাৰ পিছত সিগনেচাৰ দিব লাগিব তলত যিজনে এপ্লাই কৰিছে বা যিজনৰ কাৰণে ইনকাম সাৰ্টিফিকেট উলিয়াইছে আবেদনকাৰীৰ স্বাক্ষৰ তাৰ পিছত এখন আপোনালোকে ফটো মাৰি আপলোড কৰিব লাগিব এখন প্ৰথমতে প্ৰিন্ট আউট কৰি উলিয়াই এখন ফিলআপ কৰি কিনে আপোনালোকে আপলোড কৰিব লাগিব ইউজাৰ ফৰ্ম হিচাপে ইউজাৰ ফৰ্মখন ফিলআপ কৰাৰ পিছত নো অফ পেজেছ টু বি প্ৰিন্টেড আপোনালোকে কেইখন পেজ প্ৰিন্টেড কৰিছে তো সেই সংখ্যাটো ইয়াতে লিখি দিব লাগিব 1 লিখি দিছো তাৰ পিছত ইয়াতে তাৰ তলত আপোনালোকে ইয়াতে 4 লিখি দিব আপোনালোকে কিমান পেজ স্ক্যান কৰিছে তাৰ পিছত ক্যাপচা দেখিবলৈ পাইছে ইয়াতে যেটো ক্যাপচা দেখিবলৈ পাইছে সেই ক্যাপচাটো একজেক্ট আপোনালোকে তলৰ অপচনত লিখি দিব লাগিব ক্যাপচা লিখি দিয়াৰ পিছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব লাগিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ইয়েস কৰি দিব ইয়েস কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াতে আপোনালোকে 30 টকা এটা পে কৰিব লাগিব ইয়াতে যেটো পে অপচন আছে পে অপচনত ক্লিক কৰিব লাগিব পে অপচনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন চাৰ্ট ওলাব তাৰ পিছত ইয়াতে পে ইউ মানি অপচনটোত ক্লিক কৰি দিব পে ইউ মানি অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে তলত এখন চাৰ্ট ওলাইছে হেখন স্ক্ৰিনশ্বট কৰি মাৰি থব পাৰে তাৰ পিছত প্ৰসিড টু পেড ক্লিক কৰি দিব প্ৰসিড টু পেড ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে পেমেন্টটো কিহৰ পৰা কৰিব বিচাৰে গুগল পে ইউপিআই নেট বেংকিং যিহৰ দ্বাৰা আপোনালোকে কৰিব বিচাৰে ইয়াতে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ পেমেন্টটো কমপ্লিট হোৱাৰ লগে লগে এইখন আপোনালোকে চাৰ্ট দেখিবলৈ পাব অৰ্থাৎ এইখন হৈছে আপোনালোকৰ এখন একনলেজমেন্ট ৰিসিপ্ট তো এই একনলেজমেন্ট ৰিসিপ্ট খনৰ পৰা আপোনালোকে আপোনাৰ যিখন ইনকাম সাৰ্টিফিকেট হয় ডাউনলোড কৰিব পাৰিব ইয়াতে যেটো এপ্লিকেশন নাম্বাৰ আছে সেই এপ্লিকেশন নাম্বাৰ জৰিয়তে আপোনালোকে কেনেকুৱা ধৰণে ইনকাম সাৰ্টিফিকেটখন ডাউনলোড কৰে মই এতিয়া দেখুৱাই দিম আপোনালোকে প্ৰথমতে মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি লব তাৰ পিছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব sugam app SUGAM sugam app বুলি এনেকুৱা ধৰণে আপোনালোকে সাৰ্চ কৰি দিব নহলে বা ডেসক্ৰিপচনত এটা লিংক দিয়া আছে একেবাৰে ওপৰতে পাব তো হেতু লিংকত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে দেখিবলৈ পাইছে ওপৰত যেটো sugam বুলি লিখা আছে তো ইয়াতে ক্লিক কৰি দিব এইটো এপ্লিকেশনটো আপোনালোকে দেখিবলৈ পাইছে অতি সহজে আপোনালোকে ইয়াৰ দ্বাৰা ষ্টেটাসমূহ চেক কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব এই এপ্লিকেশনটো ইতিমধ্যে মই ডাউনলোড কৰিছো আপোনালোকেও ডাউনলোড কৰি লওক তাৰ পিছত ওপেন অপচন দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ওপেন কৰি দিব এপ্লিকেশনটো এনেকুৱা ধৰণে আপোনালোকৰ মোবাইলৰ পেজখন খোল খাব ইয়াতে দেখিবলৈ পাইছে ট্ৰেক ষ্টেটাস লিষ্ট অফ সাৰ্ভিসেছ ইয়োৰ এপ্লিকেশন লিষ্ট অফ সাৰ্ভিসেছ যেটো অপচন দেখিছে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট পাৰমিশন ফৰ ডিলাইড বাৰ্থ ৰেজিষ্ট্ৰেচন আৰু লগতে ইনকাম সাৰ্টিফিকেট সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট সকলো অৰ্থাৎ আসাম ই ডিস্ট্ৰিক্টৰ যিমান বিলাক সাৰ্টিফিকেট আছে সকলো সাৰ্টিফিকেট ইয়াতে উপলব্ধ আছে তো সকলো সাৰ্টিফিকেটৰ আপোনালোকে ইয়াতে
ষ্টেটাছসমূহ চেক কৰিব পাৰিব আৰু লগতে ডাউনলোড কৰিব পাৰিব এতিয়া আপোনালোকে কি কৰিব এই পেজটো বেক কৰি দিব বেক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ট্ৰেক ষ্টেটাছ বুলি যেটো অপচন দেখিবলৈ পাইছে এটা এবাৰ ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াত দেখিবলৈ পাইছে আপোনালোকে যি সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিলে তাতে ক্লিক কৰিব লাগিব অৰ্থাৎ মই যেটো ইনকাম সাৰ্টিফিকেটৰ কাৰণে তো ইনকাম সাৰ্টিফিকেটত ক্লিক কৰি দিছো তাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশন নাম্বাৰ অৰ্থাৎ আপোনালোকে এপ্লাই কৰোতে যেহেতু এখন একনলেজমেন্ট ৰিসিপ্ট পাইছিলে তো এইখন মোৰ হৈছে একনলেজমেন্ট ৰিসিপ্টখন তো ইয়াতে এটা এপ্লিকেশন নাম্বাৰ আছে তো এইটো এপ্লিকেশন নাম্বাৰ আপোনালোকে ইয়াতে বহাই দিব লাগিব এনেকুৱা ধৰণে মই বহাই দিছো তাৰ পিছত গেট ষ্টেটাছ বুলি দেখিবলৈ পাইছে তো এই গেট ষ্টেটাছ অপচনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব গেট ষ্টেটাছত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ষ্টেটাছ এপ্ৰুভ বুলি দেখাই দিছে আৰু লগতে ইয়াতে ডাউনলোড অপচন এটা আছে তো এপ্ৰুভ মানে আপোনালোকৰ যিখন সাৰ্টিফিকেট হৈছে সেইখন কমপ্লিটেড হৈ গৈছে তো এতিয়া ডাউনলোড অপচন দেখিবলৈ পাইছে এই ডাউনলোড অপচনত ক্লিক কৰি দিব ডাউনলোড অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তাৰ পাছত আপোনালোকে ইয়াতে আৰু এটা ডাউনলোড অপচন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত ওপৰ কোণাত এটা আপোনালোকে থ্ৰী ডট দেখিবলৈ পাইছে এই থ্ৰী ডট অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড অপচন এটা দেখিবলৈ পাইছে তো এই ডাউনলোড অপচনটোত আপোনালোকে ক্লিক কৰি দিব ডাউনলোড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰতে যেটো দেখিবলৈ পাইছে ডাউনলোড পিডিএফ এটো ওপেন কৰি লব আপোনালোকে এইখনে হৈছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট বা যিকোনো সাৰ্টিফিকেট এপ্লাই কৰিলে এনেকুৱা ধৰণে আপোনালোকে চাই লব পাৰে আপোনালোকৰ যিখন সাৰ্টিফিকেট হয় তো ভিডিওটি যদি ইমানেই জনাবলগীয়া আছিল যদি এই ভিডিওটিৰ পৰা অলপ হলেও উপকৃত হৈছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছো